but that's alright. Hush. Hey friends, মই জিন্তু and welcome to my YouTube channel CD Entertainment. তো হোৱাটছএপত কেনেদৰে ষ্টিকাৰ বনাব পাৰি এই মানে আজি আমি আলোচনা কৰিম কিছু কথা। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক'বলগীয়া আছে মানে ক'বলগীয়া নহয় কৈ দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নতুন চেনেল হয় চেষ্টা কৰি আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হোৱাটছএপত ষ্টিকাৰ বনাবলৈ হ'লে প্ৰথমতে আমি এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব, যিটো এপ্লিকেশ্যন প্লে ষ্টৰত উপলব্ধ। তো প্ৰথমতে আমি প্লে ষ্টৰটো অ'পেন কৰি লৈছোঁ আৰু তাৰ পাছত চাৰ্চ কৰিছোঁ ষ্টিকাৰলি এপ্লিকেশ্যন, ষ্টিকাৰলি STICKERLY। তো ষ্টিকাৰলি বুলি চাৰ্চ কৰাৰ পাছত আমি এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাম। তাৰ পাছত আমি ষ্টিকাৰলি এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব। মোৰ ডাউনলোড কৰা আছে, তো মই অ'পেন কৰি লৈছোঁ। আপোনালোকে ডাউনলোড কৰি অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰ পাছত আপুনি তলত থকা প্লাছ চিনটোত ক্লিক কৰি দিব আৰু আপোনাৰ গেলাৰীটো খোল খাব। আপুনি আপোনাৰ গেলাৰীৰ পৰা যিকোনো এটা ফটো ইউজ কৰিব পাৰিব ষ্টিকাৰ বনোৱাৰ বাবে। ফটোটো ইউজ কৰি তলত থকা অটো অপশ্যনত আপুনি ক্লিক কৰি দিব। অটো অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ ফটোটো এনেকুৱাকৈ দেখিবলৈ পাব। তাৰ পাছত আপুনি ইয়াত টেক্সট লগাব পাৰিব। টেক্সটত গৈ আপুনি আপোনাৰ ইচ্ছা অনুযায়ী তাত টেক্সট লগাব পাৰিব আৰু টেক্সটৰ ৰং সলনি কৰিব, টেক্সটৰ চাইজ সলনি কৰিব পাৰিব। তো এইবিলাক কৰাৰ পাছত আপুনি ওপৰত থকা ডান অপশ্যনটোত ক্লিক কৰি দিব আৰু তাৰ পাছত নেক্সট অপশ্যনটোত ক্লিক কৰি দিব আৰু ওপৰত আপুনি এটা ছেভ অপশ্যন দেখা পাব আৰু ছেভ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ষ্টিকাৰটো ছেভ হৈ যাব। তো আজিলৈ ইমানেই। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। গুড বাই।